মিৰাজ পোনপ্ৰথমে মই আপোনালোকক আমাৰ শ্মশান ঘাট বিহু মঞ্চৰ পৰা আমাৰ আন্তৰিক হিয়ভৰা ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আপোনালোকৰ অতিকৈ চিনাকি অসমৰ ইমূৰৰ পৰা সিমূৰৰ জনতাক সহায় থকা কৌতুক গোষ্ঠী বল্টু আৰু ডিজেল। বল্টু আৰু ডিজেলৰ লগত থাকিব আৰু এজন নতুন কৌতুক শিল্পী ফুফুলা মহাজনৰ ল'ৰা নট মহাজন। শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ, মঞ্চত এইবাৰ এয়া ডিজেল আৰু বল্টু। নমস্কাৰ। এইবাৰ মই ডিজেল আৰু বল্টুক আমাৰ শ্মশান ঘাট বিহু মঞ্চৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই শ্মশান ঘাট বিহুবলীয়া ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি আমাৰ লগত আছে এজন নতুন কৌতুক শিল্পী ফুফুলা মহাজনৰ ল'ৰা নট মহাজন। আহক আজি তেখেতৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ। মঞ্চত এইবাৰে আমাৰ লগত ফুফুলা মহাজনৰ ল'ৰা নট মহাজন। শ্মশান ঘাট বিহুবলীয়া ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেনেহ'লে এইবাৰ আগবাঢ়িছোঁ নট মহাজনৰ ফালে। প্ৰথমতে তোমাৰ ইণ্টাৰভিউ লোৱা হ'ব। আচ্ছা ভাইটি, তুমি ইংৰাজী জানা? হয়, মই ইংৰাজী জানো। আৰ্টিকল জানা? জানো ছাৰ। পি পজিশ্যন ক'ত বহে জানা? পি পজিশ্যন অ' পজিশ্যনৰ আগত বহে ছাৰ। ভাৱেল জানা? জানো ছাৰ। আপেলৰ আগত কি থাকে? আপেলৰ আগত কটাৰী থাকে ছাৰ, চেলাই কাটি খাবলৈ। এইবাৰ কোৱা, অৰেঞ্জৰ আগত কি বহে? অৰেঞ্জৰ আগত সৰু সৰু ল'ৰা ছোৱালী বহে, চেলাই খাবলৈ। হোটেলৰ আগত কি বহে? হোটেলৰ আগত পাণ দোকান বহে ছাৰ। এইবাৰ কোৱা, ইউনিভাৰ্চিটিৰ আগত কি বহে? ইউনিভাৰ্চিটিৰ আগত জোৰাই জোৰাই ল'ৰা ছোৱালী বহে। অ' ছাৰ, মুখখন বন্ধ কৰক, মাখি সোমাই যাব। তুমি দেখোন বহুত জানাহে। এইবাৰ তুমি এটা কবিতা আবৃত্তি কৰি শুনাই দিয়াচোন বিহুবলীয়া ৰাইজক। ঠিক আছে, মই এটা নহয় দুটা কবিতা আবৃত্তি কৰি শুনাম। কবিতাৰ নাম হ'ল চুলাই মদ, লেখক নাজানুকান্ত মহন্ত। অ' চুলাই নিচা নধৰা কিয়? দোকানীয়ে যে পানী মিহলাই মইনো ধৰিম কিয়? অ' দোকানী পানী মিহলাও কিয়? গ্ৰাহকে যে বাকী বিচাৰে মইনো নিমিলাম কিয়? বাপ্পা কি সাংঘাতিক। অ' গ্ৰাহক বাকী বিচাৰ কিয়? মাইকীয়ে যে পইচা নিদিয়ে মইনো নিবিচাৰিম কিয়? অ' মাইকী পইচা নিদিয় কিয়? মতায়ে যে ৰাতি চুলাই খাই কাজিয়া কৰে মইনো দিম কিয়? অ' মতা কাজিয়া কৰ কিয়? দেউতা বাপৰ অভ্যাসটো মইনো এৰিম কিয়? ধন্যবাদ। বাহ, তুমি দেখোন একেবাৰে ডেঞ্জাৰ কবিতা এটা আবৃত্তি কৰি শুনাই দিলা। আমি সৰুতে পঢ়িছিলোঁ অ' ফুল নুফুলা কিয়। তুমি দেখোন চুলাই মদৰ বিষয়ে চেম টু চেম কবিতা বনাই শুনাই দিলা। ঠিক আছে, তোমাক অশেষ ধন্যবাদ। তুমি বহুত ডেঞ্জাৰ আছা। ধন্যবাদ ছাৰ। আৰু এটা শুনাম বুলি কৈছিলা যে সেইটো গাই শুনাই দিয়া। মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম। হিংসাৰ বতৰেৰে জগত জিনিম, হাতত AK-47 ল'ম। মই গান্ধীজীৰ দৰে হ'ম, মই হ'ম জৱাহৰলাল নেহৰু। পৰাদিনৰ সাগৰ সাঁতুৰি এতিয়া আমাৰ গাঁৱৰ পুখুৰী পাৰ হ'ব নোৱাৰো। মই হ'ম জৱাহৰলাল নেহৰু। মই হ'ম কনকলতা, অসমখনক কৰিম আৰু বংলা ফুটা। মই হ'ম কনকলতা। ধন্যবাদ। বহুত ধুনীয়া কবিতা মাতিছা তুমি। তুমি ইংৰাজী আৰু অসমীয়া নেওতা মাতিবলৈ জানা? জানো ছাৰ। তেনেহ'লে 90ৰ পৰা 100লৈকে মাতি দিয়া ইংৰাজী আৰু অসমীয়াত। ঠিক আছে ছাৰ। 91, 92, 93, 94, 95, 96, 97, 98, 99, 90, 10। বৰ ধুনীয়া নেওতা মাতিছ। ইংৰাজী আৰু অসমীয়া একেটাতে একেলগে মাতি দিছ। বৰ ধুনীয়া হৈছে। তুমি গান গাব জানা? জানো ছাৰ। তেনেহ'লে বিহুবলীয়া ৰাইজক গান এফাকি গাই শুনাই দিয়া। মিঠাতেল নাৰিকল তেল এৰিলি, চুলিত ৰঙা ৰং গহিলি, কুমলীয়া বয়সতে কিমানক বলিয়া কৰিলি, গাঁৱৰে ডেকা বুঢ়া বলিয়া ঐ কৰিলি, ক খ গ ঘ এৰিলি, ইংৰাজী স্কুলত পঢ়িলি, গাঁৱৰে ল'ৰাবোৰ এৰিলি, চহৰত গৈ প্ৰেম কৰিলি, অ মোৰ জান ঐ চিঠিৰে মাজে মাজে আই লাভ ইউ লিখিলি, গাঁৱৰ মানুহে বুজিব কি চহৰত লাগে ইংৰাজী, কৰিব লাগিলে চাকৰি লিখিব লাগিব ইংৰাজী, অ মোৰ জান ঐ মাজে মাজে চহৰলৈ অহা যোৱা কৰিবি, মাজে মাজে চহৰলৈ অহা যোৱা কৰিবি। ধন্যবাদ বিহুবলীয়া ৰাইজ। বহাগত ফুলে আম, জেঠত পকিলে খাম, যদি মোলৈ মৰম আছে চিঠিৰ উত্তৰ ঘূৰাই পাম, চিকেন খাম, ম'ম' খাম, চাওমিন খাম, পোলাও খাম, যোৱা যদি মোৰ লগতে গুৱাহাটীলৈ লৈ যাম, সকলো একেলগে পাৰ্কত বহি বহি দুয়ো একেলগত চেনি খাম। ধন্যবাদ নট মহাজন। থেংক ইউ ছাৰ। আচ্ছা নট মহাজন, তুমি বিপৰীত শব্দৰ অৰ্থ জানা? জানো ছাৰ। তেনেহ'লে এইবাৰ মই যি কৈ যাম তাৰে বিপৰীত কৈ যাবা তুমি। ঠিক আছে ছাৰ, কওক। ৰাতিপুৱা, গধূলি, ভাল, বেয়া, দিন, ৰাতি, পোহৰ, আন্ধাৰ, অসমীয়া, বঙালী, তোৰ মোৰটো, আপোনাৰ ভৰিটো, ননচেন্স, গুড চেন্স, গেট আউট, কাম ইন, অহ ভগৱান, অহ ছয়তান, ভালে ভালে কৈছো, তুমি ওলাই যোৱা। বেয়া বেয়াকে কৈছো, সোমাই আহক। গৈছা না? আহিছেনে? কি কৰোঁ? কি নকৰো? তাড়াতাড়ি ওলাই যোৱা। দেৰি কৰি সোমাই আহক। মই পাগল হৈ যাম। মই জ্ঞানী হৈ যাম। অ নট মহাজন, ছাৰৰ কি হ'ল? ছাৰ দেখোন মাথা ঘূৰাই পৰি গেল। বিপৰীত শব্দৰ অৰ্থ শুনা পাই ছাৰ মাথা ঘূৰাই পৰি গেল। অ ছাৰ উঠক। ধন্যবাদ বিহুবলীয়া ৰাইজ। ধন্যবাদ ডিজেল বল্টু আৰু নট মহাজনকো। আজিলৈকে ইমানতে সামৰিছোঁ।
ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে হৈছে। হয়, আপোনালোক সকলোৱে মিলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাওক। ধন্যবাদ।